নাজিৰাৰ বিধ্বস্ত বাট পথসমূহৰ উন্নয়নৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। নাজিৰাৰ মাজেদি পাৰ হৈ যোৱা ঐতিহাসিক ধুদৰ আলিৰ উপৰিও নগা আলি, বৰ আলি, বৰতলৰ পৰা মেকিপুৰ হৈ গেলেকীলৈ যোৱা পথ, মেকিপুৰ লক্ষ্মীজান হৈ ঐতিহাসিক বৰশিললৈ যোৱা পথৰ অতি শীঘ্ৰে উন্নয়নৰ দাবীত আজি নাজিৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটিয়ে নাজিৰা MC ক্লাবৰ দ্বাৰা প্ৰতিবাদী সমদল উলিয়াই গড়কাপ্তানি বিভাগ হাই হাই, ধুদৰ আলিৰ লগতে নাজিৰাৰ বাট পথসমূহৰ উন্নয়ন কৰক আদি শ্লোগানৰ লগতে বৰতাল কোবাই নাজিৰাস্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ক ঘেৰাও কৰি অৱস্থান কৰে। ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকলে নাজিৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উপসভাপতি দাদুল নেওগ, প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি মহন্ত, যুটীয়া সম্পাদক শংকুমণি কলিতাৰ নেতৃত্বত হোৱা উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি বুবুল দত্ত আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকাৰ স্বাক্ষৰিত এখনি স্মাৰক পত্ৰ নাজিৰাৰ মাননীয় মহকুমাধিপতি মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰে আৰু গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাকো পৃথকে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। যদি অতি শীঘ্ৰে নাজিৰাৰ উক্ত পথসমূহৰ উন্নয়ন নহয় তেন্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে সকীয়াই দিয়ে। বিভিন্ন ৰাস্তা ঘাটৰ যি আজি শোচনীয় অৱস্থা, এই অৱস্থাৰ আমি বাৰম্বাৰ গড়কাপ্তানি বিভাগক জনাই অহাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। সেয়েহে আমি আজি চৰম পন্থা হিচাপে আমি গড়কাপ্তানি বিভাগৰ নাজিৰা সমদলৰ কাৰ্যালয় আজি ঘেৰাও কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলগীয়া হ'ল। আৰু ইয়াৰ দ্বাৰা আমি এটা কথা আপোনালোকে এই জৰিয়তে আপুনি এটা কথা আমি মাননীয় গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি অৱগত কৰিব বিচাৰোঁ যে ঐতিহাসিক ধুদৰ আলি যি বৰতলৰ পৰা নামটি চাৰিআলিলৈকে যিটো গড়কাপ্তানি বিভাগৰ নীতি নিয়ম মতে যি কাম হ'ব লাগিছিল তেনেধৰণৰ কোনো কাম ঠিকাদাৰে কৰাৰ পৰিলক্ষিত আমাৰ নহ'ল। বৰঞ্চ ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ লগত গোপন মিত্ৰিয়ালে তেওঁলোকৰ পুঁজি যি সমস্ত পুঁজি তেওঁলোকে ঠিকাদাৰ ইতিমধ্যে উলিয়াই নিয়া বুলি আমি গম পাইছোঁ। আৰু ইয়াত যে এটা গড়কাপ্তানি বিভাগৰ নীতি নিয়ম নমনাৰ পিছতো কেনেদৰে ঠিকাদাৰে ইয়াৰ পৰা পুঁজি উলিয়াই নিব পাৰিলে ইয়াত আমি উচিত তদন্ত বিচাৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক আমি এই তদন্ত দাবী কৰিছোঁ। নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্তৰ প্ৰতিবেদন।